ছাগলীক দুখীয়াৰ গাই গৰু বুলি কোৱা হয় কাৰণ আমাৰ ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশৰ গ্ৰাম্য অঞ্চলৰ অৰ্থ সামাজিক স্থিৰতা নিশ্চিত কৰাত ছাগলী পালনে যথেষ্ট ভূমিকা পালন কৰে। ছাগলীৰ পৰা মাংস, পুষ্টিকৰ গাখীৰ, ছাগলীৰ ছাল আৰু নোম আদিত বিভিন্ন উদ্যোগত ব্যৱহৃত হয়। কিন্তু আমাৰ অসমত থলুৱা ছাগলী, যাক আমি আছাম হিলছ গোট বুলি কওঁ, উৎপাদন ক্ষমতা বহুত কম, যাৰ ফলত আমাৰ অসমৰ আন ৰাজ্যৰ তুলনাত আমাৰ অসমৰ ছাগলী পালকসকলে ছাগলী পালনৰ দ্বাৰা যিমানখিনি লাভৱান হ'ব লাগে সিমানখিনি লাভৱান নহয়। আপোনালোকে দেখিছে চাগে, এই জাতটোৰ নাম হৈছে বিটেল, আৰু এই বিটেল ছাগলী অৰিজিনেলি পাঞ্জাৱৰ হয় আৰু এই ছাগলী প্ৰধানকৈ গাখীৰ আৰু মাংস উৎপাদন কৰিবলৈ পালন কৰা হয়। প্ৰাপ্তবয়স্ক এটা বিটেল ছাগলী, মতা বিটেল ছাগলীৰ ওজন প্ৰায় 50ৰ পৰা 70 কিলো আৰু মাইকী ছাগলীৰ ওজন প্ৰায় 40ৰ পৰা 50 কিলো হয়। আমি যদি বিটেল ছাগলীৰ লগত আমাৰ থলুৱা অসমৰ যিটো আছাম হিলছ গোট ছাগলীৰ তুলনা কৰোঁ, আমাৰ থলুৱা ছাগলীৰ ওজন প্ৰায় 1 বছৰত যদি মতা হয় আপোনাৰ 12ৰ পৰা 14 কেজি হ'ব পাৰে, আৰু যদি মাইকী হয় তেতিয়া 11ৰ পৰা 12 কেজি হ'ব। নমস্কাৰ বন্ধুসকল, মই ডক্টৰ পঞ্চানন পেগু আপোনাক সকলোকে পশু পাঠশালাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে এনেকুৱা এটা উন্নত জাতৰ ছাগলী পুহিবলৈ মন যায়, নহয়নে? কিন্তু এটা পিয়'ৰ ব্ৰিড বিটেল ছাগলী আপুনি বজাৰত যদি কিনিবলৈ যায়, আপুনি প্ৰায় 18,000ৰ পৰা 20,000 টকা খৰচা কৰিবলগীয়া হয়। আৰু যিহেতু এই বিটেল ছাগলী পাঞ্জাৱৰ অৰিজিন হয়, পাঞ্জাৱৰ জলবায়ু আৰু অসমৰ জলবায়ুৰ লগত জলবায়ু সম্পূৰ্ণ বেলেগ। আমাৰ অসমৰ জলবায়ুৰ বিটেল ছাগলী এটা পুহিবলৈ যেতিয়া যাওঁ তেতিয়াহ'লে বহুতো মেনেজমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলগীয়া হয়, যিটো আমাৰ দুখীয়া ছাগলী পালকৰ কাৰণে সম্ভৱ নহয়। যদি আপুনি এটা ভাল জাতৰ ছাগলী, বিটেল জাতৰ এটা ভাল জাতৰ ছাগলী এটা পুহিব বিচাৰে, কিন্তু আপোনাৰ হাতত কিনিবলৈ পইচা নাই, চিন্তাৰ কোনো কাৰণ নাই। কাৰণ মই আজি আপোনালোকক এই ভিডিঅ'টিত ক'ম আপোনালোকে কেনেকৈ এটা বেজীৰ দ্বাৰা আপোনাৰ থলুৱা মাইকী ছাগলীত পুষ্ট কৰি সম্পূৰ্ণ বিটেলৰ বৰ্ণসংকৰ পোৱালি উলিয়াব পাৰিব। আপোনালোকে মাত্ৰ খৰচা কৰিব লাগিব 100ৰ পৰা 200 টকা। আপোনাৰ থলুৱা মাইকী ছাগলীত বেজী পুষ্ট কৰি বিটেলৰ বৰ্ণসংকৰ পোৱালি ওলোৱা পদ্ধতিটোক কোৱা হয় কৃত্ৰিম প্ৰজনন, অৰ্থাৎ আৰ্টিফিচিয়েল ইনচিমিনেশ্যন। এতিয়া প্ৰশ্ন হ'ল, আপোনাৰ থলুৱা মাইকী ছাগলীত এই বেজী কেতিয়া পুষ্ট কৰিব আৰু ক'ত পাব আৰু কেনেকৈ কৰিব? এই বেজী, বিটেল পোৱালি উলিওৱা বেজী অসমৰ প্ৰত্যেকখন পশু চিকিৎসালয় আৰু কৃত্ৰিম প্ৰজনন কেন্দ্ৰত উপলব্ধ। যদি আপুনি আপোনাৰ থলুৱা মাইকী ছাগলীত এই বেজী পুষ্ট কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ওচৰৰ পশু চিকিৎসালয়ত খবৰ কৰক, নতুবা আপোনাৰ ওচৰৰ যদি প্ৰজনন কেন্দ্ৰ আছে প্ৰজনন কেন্দ্ৰত যোগাযোগ কৰক। আপোনালোক এই গোটেইখিনি যিমানখিনি ছাগলী দেখিছে এইবিলাক হৈছে এই মতা ছাগলীটোৰ পৰা ওলোৱা ক্ৰছব্ৰিড বিটেল পোৱালি। আপোনালোকে অনুমান কৰিব পাৰিছে চাগে আমাৰ থলুৱা যিবিলাক পোৱালিৰ তুলনাত যে বিটেল পোৱালি কিমান ডাঙৰ। আপোনালোকৰ থলুৱা মাইকী ছাগলীত বেজী পুষ্ট কৰাৰ আগতে আপোনালোক দুটা কথা মনত ৰাখিব লাগিব বা জানি থাকিব লাগিব। প্ৰথমটো কথা হৈছে, আপোনাৰ ছাগলী পাল খোৱা বা শীতত আহিলে বা গৰম হ'লে কি লক্ষণ দেখা দিব, আৰু এই পাল খোৱা বা শীতত অহা লক্ষণ দেখা দিয়াৰ কিমান সময়ৰ পিছত আপুনি এই বেজী পুষ্ট কৰিব। এতিয়া আপোনালোকক কওঁ যে মাইকী ছাগলীত পাল খাবলৈ বিচাৰিলে বা গৰম হ'লে বা শীতত আহিলে কি লক্ষণ দেখা দিব। 1 নম্বৰ, মাইকী ছাগলীৰ যোনিৰ পৰা বিজলুৱা ওলাই থাকিব, আৰু মাইকী ছাগলী সঘনাই নেজ লৰাই থাকিব আৰু বেলেগ ছাগলীৰ লগত লগ লাগিব বিচাৰে। আৰু মাইকী ছাগলী যেতিয়া
পাল খাব বিচাৰে বা শীতত আহে তেতিয়া লৰ চৰ কৰি ফুৰে বা একেটা জেগাতে থাকিব নিবিচাৰে। যদি এনেধৰণৰ লক্ষণ দেখা দিয়াৰ 12 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ওচৰৰ পশু চিকিৎসকক নহ'লে আমাৰ ক্ষেত্ৰ সহায়ক আছে বা গোপাল মিত্ৰ আছে তেখেতলোকক আপোনালোকে খবৰ দিয়ক। কাৰণ পাল খোৱাৰ লক্ষণ 12ৰ পৰা 48 ঘণ্টা থাকে। অন এন এভাৰেজ আমি গড় হিচাপত 34 ঘণ্টা থাকে। যদি আপুনি আপোনাৰ মাইকী থলুৱা ছাগলীৰ পৰা এটা বৰ্ণসংকৰ বিটেল পোৱালি উলিয়াব বিচাৰিছে তেনেহ'লে আপোনালোকে 12ৰ পৰা 24 ঘণ্টাৰ ভিতৰত এই বেজী আপোনালোকৰ মাইকী থলুৱা ছাগলীত পুছ কৰিব লাগিব। তেতিয়াহে গৰ্ভধাৰণ হ'ব বা গাভিনী হ'ব। কিন্তু লক্ষণ দেখা দিয়াৰ সময়ত আপোনালোকে এটা কথা মন কৰিব লাগিব বা কৰিব লাগিব, সেইটো হৈছে যেতিয়া তেনেকুৱা ধৰণৰ পাল খোৱাৰ লক্ষণ দেখা দিয়ে তেতিয়াহ'লে আপোনালোকে আন বেলেগ ছাগলীক লাগিব নিদিব আৰু মাইকী ছাগলীক বান্ধি ৰাখিব। কৃত্ৰিম প্ৰজনন কৰিলে আমাৰ কি লাভ? যিহেতু আপোনালোকক কৈছিলোঁ বিটেল জাতটো হৈছে পাঞ্জাৱৰ জাত আৰু আমাৰ অসমৰ জলবায়ুত খাপ খাবলৈ সময় লাগে বা মেনেজমেণ্টৰ ক্ষেত্ৰত বহুত গুৰুত্ব আৰোপ কৰিবলগীয়া হয়। কিন্তু আমি কৃত্ৰিম প্ৰজনন কৰি এই উলিওৱা বৰ্ণসংকৰ পোৱালিৰ এই ৰোগ নিৰাময় যিটো প্ৰতিৰোধ ক্ষমতাও বেছি থাকে আৰু অসমৰ জলবায়ুৰ লগত সোনকালে খাব পাৰে। আপোনালোকে দেখিছে যে সেইখিনি যিমানখিনি আছে সেইখিনি আছে বৰ্ণসংকৰ পোৱালি আৰু আপোনালোকে দেখি অনুমান কৰিব পাৰিব আমাৰ থলুৱা ছাগলীৰ তুলনাত এই বৰ্ণসংকৰ ছাগলীবোৰ কিমান ডাঙৰ আৰু কেনেকুৱা ধৰণৰ। আজিলৈ ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু কথা জানিব পাৰিছে আৰু আশা কৰিম আপোনালোকে আপোনাৰ থলুৱা মাইকী ছাগলীত বিটেল জাতৰ বেজী পুছ কৰি এটা বৰ্ণসংকৰ পোৱালি উলিয়াই ছাগলী পালনৰ ক্ষেত্ৰত ভাল উৎপাদন কৰিব পাৰিব আৰু নিজকে স্বাৱলম্বী হ'ব পাৰিব। আপোনালোকক লগ পাম পশু পাঠশালাৰ আন এটি ভিডিঅ'ত আৰু এটা নতুন বিষয় লৈ। যদি আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে আৰু আপোনালোক পশুপালনৰ বিষয়ে কিছু কথা জানিব বিচাৰে তেনেহ'লে আজি আপোনাৰ পশু পাঠশালাটো চেনেলটোত ছাবস্ক্ৰাইব কৰক আৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোক কৃষক পালকৰ মাজত শ্বেয়াৰ কৰক যাতে আমাৰ পশুপালনৰ দিশটো আগুৱাই লৈ যাব পাৰিম।